চাধা মাৰি আছে চাধা আধা কেজি মাংস খাইছি বিপুলাৰ বিয়া মানে পুৰা মনত থাকে কেইবাৰ মাংস লৈছে পাঁচবাৰ মাংস লৈছে কেইবাৰ মাংস লৈছে মই তোমাৰ কি বুলি কয় পথাৰ মাংস ললো 3 বিয়াৰ হাঁহৰ ললো 3 বিয়াৰ 6 বিয়াৰ তাৰপিছত কণীত লৈছো 2 বিয়াৰ আমাৰ এফালে সৰু তোমাৰ পথাৰ আৰ্টিকলি তুমি নিবা খুজি আছো এতিয়া টিভিনত আৰ্টিকলি টিভিত নিবা খুজি আছে আৰু ভালকে খানা কেনে আছে কও খানা কেনে আছে মাংস কিবা লৈছে মাংস কিবা লৈছে এই মই শুনছো ই মাংস 3 বাৰ 4 বাৰ লৈছে 4 বিয়াৰ লৈছে পথাৰ মাংস লৈছে 2 বিয়াৰ তই কিবা লৈছে কথা মোক কৈ দি 4 বিয়াৰ লৈছে 4 বিয়াৰ লৈছে আৰু মাংস লৈছে 2 বিয়াৰ না 3 বিয়াৰ তুমি 3 বাৰ লৈছে 6 বিয়াৰ আৰু মই পথাৰ মাংস একবাৰ আগে ক 7 বাৰ মান লৈছি 7 বাৰ লৈছে 7 বাৰ আছে ৰাস্তা পেট চাও পেটটো নিদি ইলেকশ্যন হৈ গৈছে যেনেকৈ মানুহবিলাক বহি থাকে কাৰ্যকৰ্তাগিলাখান সেনেকৈ মানে বহিছোঁ আমি কাৰ্যকৰ্তা আজি হৈছে আমাৰ আজি বিপুল আমাৰ ইলেকশ্যন ফাইনেল ইলেকশ্যন কালি কথা কি আছে বিপুল কৈ দিছোঁ শপত গ্ৰহণ আছে ন কালি আমাৰ বিপুলা শপত গ্ৰহণ আছে শপত গ্ৰহণৰ পাছত আঁচনিবিলাক আহিব বৰখালা যজ্ঞ বিলত আমাৰ শপত গ্ৰহণ কাৰ্য হৈছে যে কালি 10টা বজাৰ পৰা সন্ধিয়া 6টা বজাত গ'লে আৰু আজি হৈছে আমি বিপুলাৰ ইলেকশ্যনৰ মানে আজি ইলেকশ্যন কি হ'ব আজি ইলেকশ্যনৰ আজি ইলেকশ্যন কি আছে আজি ইলেকশ্যন কালি শপত গ্ৰহণ আজি আৰু পৰহিৰ পৰা নতুন চৰকাৰ গঠন হ'ব কথা নাহিলে খানা হ'ব